নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি আহি পালোহি ডিমৌ আৰু আমি এতিয়া ডিমৌত কিবা এটা বস্তু কিনিবলৈ আছে কিনি আমি যাম এফালে আপোনালোকে ক'ত গৈ আছে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু তেতিয়াহে গম পাব ইফালে আৰু ফাইনেলি আমি আহি পালোঁ ইফালে বেলুন একদম ধুনীয়াকৈ সজাই থৈছে জীৱনটোত আমাক উপভোগ কৰিবলৈ বহুত বস্তুৱে প্ৰয়োজন কিন্তু আমি সুখ বুলি কোৱা বস্তু যে আমাৰ লগতে থাকে যি পাইছোঁ আমি যি খাইছোঁ সেয়াই আমি বহুত বুলি ভাবি যদি লওঁ আমাৰ মাজতেই সুখ আছে সেইখিনি আমাৰ কাৰণে বহুতো গতিকে জীৱনটোত আমাক সময়ে সময়ে দি যায় কেতিয়াবা চকুলো আৰু কেতিয়াবা দি যায় হাঁহি গতিকে হাঁহিটো আমাৰ লগতে আছে আমি যি পাইছোঁ সেয়াই আমি যদি বহুত বুলি ভাবি নিজে সুখী হ'বলৈ চেষ্টা কৰোঁ তেতিয়াইচোন আমি সুখী নহয় জানো এওঁ হৈছে অঞ্জুবা মই এই ঘৰখনৰ নতুন বোৱাৰী মইতো তেতিয়া আকৌ চিনিয়ে নাপাওঁ তেতিয়া মোক মায়ে পৰিচয় কৰাই দিছিল যে এখেত অঞ্জুবা হয় এখেত আমাৰ ঘৰৰ তেজৰ সম্পৰ্ক নাথাকিলেও কিন্তু আমাৰ ঘৰৰ প্ৰতিটো সময়তে প্ৰতিটো অনুষ্ঠান বা প্ৰতিটো খেতি পথাৰ আদিৰ পৰা সকলো সময়তে এইখন ঘৰতেই থাকে বুলি ক'লেও বেয়া নহয় গতিকে আমি যেনেদৰে তাইক মৰম কৰোঁ বা আমি ভাবোঁ নিজৰ বুলি তুমিও ভাবিব লাগিব তেতিয়া মই মিচিকীয়া হাঁহি এটাই শলাগ লৈছিলোঁ হয় 2 বছৰ এনেদৰে তেওঁৰ লগত মই যিমান সময় কটাইছিলোঁ আৰু সঁচাকৈ মই বুজিব পাৰিলোঁ তেওঁ সঁচাকৈ নিজৰ আৰু খুব ভাল মানুহ এগৰাকী তেওঁ প্ৰতিটো সময়তে তেওঁ এইখন ঘৰৰ লগতেই জড়িত তেতিয়া 2020 চন আৰু তেতিয়াতো সকলোৱে জানে কৰোণা আক্ৰমণ আৰু আনফালে লকডাউনে মানুহক বহুতকে শিকাই গ'ল যে অভাৱ বুলি কোৱা বস্তুটো কি কিছু ক্ষেত্ৰত আমিও হতাশ হৈছিলোঁ আৰু সেই ক্ষেত্ৰত তেখেতো অকণমান সমস্যা হ'ল বহুতো সমস্যাই হ'ল বুলি ক'ব পাৰি আৰু তেওঁতো একমাত্ৰ বুলিবলৈ নিজৰ ছোৱালীজনীয়ে আৰু এই নিজৰ ছোৱালীজনী আজি বাৰ্থডে দিনাখন তেওঁ অকণমান তাইৰ মুখত হাঁহি বিৰিঙাবলৈ ইমানখিনি কষ্ট কৰিছে আৰু নিজৰ ছোৱালীজনীৰ বাবে ইমানখিনি কষ্ট কৰিছে আৰু এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত মোৰ শহুৰদেউতাইও তেওঁক সহায় কৰিছিল তাৰপিছত তেওঁ কিছুদিনৰ পিছত সৰুকৈ ডিমৌত এখন দোকান দিবলৈ ল'লে পাণ তামোলৰ দোকান তেওঁ ছোৱালীজনীক লৈ তেওঁৰ সপোন আৰু আশা আৰু ভৰসা তাইও আমি নোযোৱালৈকে কেক নেকাটে বোলে আমি আৰু মামী আৰু জেঠাই গ'লেহে বোলে কেক কাটে গতিকে আমি গৈ সময়মতে উপস্থিত হ'লোগৈ তাইৰ মুখত হাঁহি ফূৰ্তি আৰু কি চাবা গতিকে ভাল লাগিল আমিও যে কাৰোবাৰ বাবে বিশেষ হৈ পৰিলোঁ তাই যে ইমান আমি যাম বুলি মানে আশা কৰি আছে আৰু আমি গ'লোঁ যে তাই যিখিনি ফূৰ্তি দেখিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু তাইৰ বাবে এটি লাইক কৰি দিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ছোৱালীজনী ভৱিষ্যতটো ভাল হয় মাকে যিহেতু ইমান কষ্ট কৰিছে তাইৰ বাবে আৰু সঁচাকৈ মাক বুলি ক'লে মাক সঁচাই অনান্য আৰু এইফালে মই ভিডিঅ' অকণমান কৰি আছোঁ লগতে নিজকো অকণমান তুলি ল'লোঁ আৰু আনফালে এয়া বাৰ্থডে বুলি অকণমান খোৱাও যোগাৰ কৰিছে ৰুমটো সৰু কিন্তু তথাপিও যে ইমানখিনি কৰিবলৈ সাহস কৰিছে আৰু এইফালে বনাই আছে তেখেতে মই আঁতৰ পৰাই অকণমান ভিডিঅ' কৰিছোঁ ছোৱালী জোকাইছে আমাৰ ছোৱালী জোকাইছে এইজনী ছোৱালীজনী দেখি আমাৰ ৰিচানে জোকাইছে কৈ দিয়া জোকাই দিয়া আকৌ জোকাই দিয়া মা জোকাইছে ছোৱালীজনী সন্তানক বোলে মাকে ক'ব নেপায় গধু বুলি বোলে নেপায় মানুহে কয় কিন্তু যিহেতু মোৰ ৰিচান অকণমান গধু সেইকাৰণে কৈয়ে পাওঁ গধু বুলি আৰু মানে ৱেইটটো আছে সেইবোৰ ক'ব নালাগে বুলি কৈয়ে পাওঁ আৰু মই একদম লৈ থাকিলে বহুত ভাগৰ লাগে ইয়াত আৰু তথাপিও এতিয়া নল'লেও নহ'ব নহয় এইটো আই কিবা এটা গাইছে হাতখন বিষাই গৈছে দেউতাক বজাৰ কৰিবলৈ গৈছে আমাৰ সৰুকৈ এখন ঘৰতে দোকান আছে তাতে সকলো বস্তু বিকা হয় আৰু মানে গেলামালৰ বস্তুৰ পৰা আদি কৰি লাইটৰ পৰা বহুতখিনি বস্তুৱে পোৱা যায় আৰু তেখেতে এতিয়া বজাৰ কৰিবলৈ গৈছে আৰু মা ভিতৰত আছে মই অকণমান ওলাই আহিছোঁ ৰিচানক লৈ একদম লৈ মোৰ ভাগৰ লাগি গৈছেগৈ দেই কিবা এটা কৈ দিয়াচোন তুমি ভিউৱাৰ্ছসকলক চুমা এটা দি দিয়া
আমাৰ মা ভিডিঅ'বোৰ চাবৰ কাৰণে তুমিতো ক'ব নোৱাৰা বাট চুমা এটা দি দিয়া দেখিছে মোৰ ল'ৰাৰ কাৰণে আপোনালোকে লাইক এটা কৰি দিব ন দাদা আমাৰ ৰিচানৰ কাৰণে লাইক এটা কৰি দিব ইমান ধুনীয়াকৈ কথা এটা শুনিছে আৰু কিমাননো বহি থাকিম গতিকে আমনি লাগিলে অকণমান উঠি আহিলোঁ আৰু উঠি আহি মই ভাবিলোঁ এই চাকিবিলাক যে ইমান ধুনীয়া ধুনীয়াকৈ মানে ৰ'দত দি থৈছে গতিকে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাওঁ বুলি ভাবিহে আকৌ ওলাই আহিলোঁ আৰু চাকিবিলাকৰ ওপৰেদি অহা যোৱা কৰি আছে মানুহবিলাকে মোৰ কিন্তু যাবলৈ অকণমান বেয়া লাগিছে তো তাত ক'লোঁ যে এনেকৈ কি চাকিবিলাকৰ ওপৰেদি যে গৈছে যাব পাৰি নেকি একো নহয় বোলে যাব পাৰি যিবিলাক বেয়া চাকি সেইবিলাক পেলাই দিয়া হৈছে সেইকাৰণে গতিকে এতিয়া যাব পাৰি মানুহবিলাকেওচোন এনেদৰেই অহা যোৱা কৰি আছে গতিকে ময়ো সেই বুলি কলতহে চাকি ওপৰেদি গ'লোঁ বাৰু এতিয়া নগ'লেও নহয় তেওঁলোকৰ ৰুমটো মানে সেইফালেদি যাব পাৰি আৰু এইফালে চাকি বনাই আছে অকণমান ডিমতে এনেকৈ চাকি বনাই বুলি শুনি আছোঁ কিন্তু আজিলৈকে দেখা নাছিলোঁ আৰু মানুহকেইজনৰ অনুমতি লৈ অকণমান ভিডিঅ' কৰিলোঁ তেখেতলোকে কৰা কিমান সময়লৈকে বনাব এতিয়া তেওঁলোক বহুত দূৰৰ হয় গতিকে ভিডিঅ' কৰিবলৈ কলতহে অকণমান কৰি ল'লোঁ আৰু মানুহকেইজনৰ মাতকেইটা খুব সৰু তাতে বহুত মেচিন চলি আছিলে যে সেইকাৰণে ভাল লাগিলে বোলো অকণমান চাই যাওঁ মাতকেইটা নোলাব আৰু ইফালে কাবেলি বুট আলু আৰু ৰুটি হৈছে আৰু তো খাই লওঁ যিহেতু বাৰ্থডে আয়োজন কৰিছে অকণমান কষ্ট কৰি এতিয়া আমি খাই বৈ মেলি যাব হৈছে আৰু Few moments later. বেলিলোঁ এতিয়া ঘৰলৈ যাব হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাওঁগৈ আৰু আজিলৈ বাই বাই